এজন ল'ৰাই বিয়া পাতিবৰ কাৰণে ছোৱালী এজনী চাবলৈ গ'ল। ছোৱালীজনীক তাৰ ভাল লাগিল। তাৰ পাছত সকলোৱে ল'ৰাটোৰ ঘৰৰ খবৰ বাতৰি ল'লে। তাৰ 15 দিন পাছত ল'ৰাটোৰ পক্ষৰ মানুহ আহি ছোৱালীক আঙুঠি পিন্ধায় আৰু বিয়াৰ কথা ঠিক কৰিলে। তাৰ পিছত সিহঁতৰ মাজত ফোনত কথা বাৰ্তা চলি থাকিল। 3 দিন পাছত ফোনত সিহঁতৰ আলোচনা। ল'ৰাটোৱে ক'লে, আচ্ছা, তুমি কি আৰু পঢ়িব বিচাৰা নেকি? ছোৱালীজনীয়ে ক'লে, হয়, কাৰণ মোৰ আশা আছিল ডাক্তৰ হোৱাৰ। ল'ৰাজনে ক'লে, ডাক্তৰ হ'লে তুমি সুখী হ'বানে? ছোৱালীজনীয়ে ক'লে, হয়, এইটো মোৰ সকলোতকৈ ডাঙৰ আশা, কিন্তু বিচাৰিলেই সকলো আশা পূৰণ নহয়। ল'ৰাটোৱে ক'লে, কিয়? ছোৱালীজনীয়ে ক'লে, কাৰণ 1 নম্বৰ কাৰণ হৈছে মোৰ বিয়া ঠিক হৈ গৈছে। দ্বিতীয় কাৰণ, মোৰ দেউতাৰ ইমান টকা নাই। ল'ৰাজনে ক'লে, আমাৰতো আছে। মই তোমাৰ আশা পূৰণ কৰিম। তুমি যি পঢ়িব খোজা মই তাকে পঢ়াবলৈ সাজু। ছোৱালীজনীয়ে ক'লে, হ'ব বাৰু, কিন্তু বিয়াৰ বাবে আৰু মাত্ৰ 9 দিন বাকী আছে। সেইটো কেনেকৈ হ'ব? ল'ৰাটোৱে ক'লে, সেইটো মোৰ ওপৰত এৰি দিয়া। ছোৱালীজনীয়ে ক'লে, ঠিক আছে বাৰু। ল'ৰাটোৰ ফেমিলিৰ সকলোকে বুজাই ক'লে আৰু সকলোৱে মান্তি হ'ল। সেইমতে লিখা পঢ়াৰ সকলো খৰচ ল'ৰাটোৱে ছোৱালীজনীক দিলে। দেখা দেখিও ঠিকমতেই হৈ গৈছিল। কিন্তু কিছুদিন পিছত ছোৱালীজনীয়ে ক'লে, মোৰ এটা কথা ৰাখিবানে? ল'ৰাটোৱে ক'লে, বাৰু কোৱাচোন, মই কি কৰিব পাৰোঁ? ছোৱালীজনীয়ে ক'লে, একো মনত বেয়াকৈ নল'বা, কিন্তু মোৰ লগত আৰু মোক কেতিয়াও লগ কৰিবলৈ তুমি নাহিবা। ল'ৰাটোৱে ক'লে, কিন্তু কিয়? ছোৱালীজনীয়ে ক'লে, তোমাক দেখিলে নিজকে মই ধৰি ৰাখিব নোৱাৰোঁ। ইফালে মোৰ পৰীক্ষাৰ 2 বছৰ বাকী আছে। যদি মই ফেইল কৰোঁ, সমাজৰ আগত মুখ দেখাব নোৱাৰিম আৰু তোমাৰ টকা কষ্ট বেকাৰ হৈ যাব। ল'ৰাজনে ক'লে, অ'কে, কিন্তু ফোনত কথা পতাও নহ'ব নেকি? ছোৱালীজনীয়ে ক'লে, নহ'ব। তেতিয়া ল'ৰাজনে ক'লে, ঠিক আছে বাৰু। 2 বছৰ পাছত পৰীক্ষা দিলে আৰু পাছ কৰিলে। সেই আনন্দতে ছোৱালীৰ ঘৰৰ আলহী দুলহীয়ে ডাঙৰ পাৰ্টি কৰিলে। কিন্তু সেই ল'ৰাটোক এবাৰো নক'লে, কাৰণ এতিয়া সেই ল'ৰাটোক স্বামী হিচাপে সমাজৰ আগত পৰিচয় কৰাবলৈ নোৱাৰিব তাই। তাৰ 15 দিন পাছত ছোৱালীয়ে ডাক্তৰৰ চেম্বাৰত বহি আছিল। কিন্তু ল'ৰাটোৱে ক'ৰবাত খবৰটো পাই তাইক ফোন কৰিলে, কিন্তু তাই ফোনটো কাটি দিলে। সি তাইৰ ঘৰলৈ গ'ল আৰু তেতিয়া তাই ক'লে, তুমি মোক ক্ষমা কৰি দিয়া। মনত কষ্ট নিদিয়া যেন, মই তোমাৰ লগত বিয়াত বহিব নোৱাৰিম। ল'ৰাজনে ক'লে, কিয়? ছোৱালীজনীয়ে ক'লে, কাৰণ তুমি মোৰ যোগ্য নহয় আৰু লিখা পঢ়াও তোমাৰ নাই। ল'ৰাটোৱে ক'লে, মোৰ যে ফেমিলিৰ পৰা সকলো ঠিক কৰা হৈছে সেইবোৰ? ছোৱালীজনীয়ে ক'লে, সেইবোৰ আগতে আছিল, মই এতিয়া মানি ল'ব নোৱাৰিম। ল'ৰাজনে কান্দোনত ভাগি পৰিল আৰু ক'লে, অ'কে, মই তোমাৰ কাৰণে আশীৰ্বাদ কৰিম, ভালকৈ থাকা যাতে। কিছুদিনৰ পাছত ল'ৰাটোৱে অসুস্থ হৈ পৰিল আৰু ইফালে ছোৱালীজনী এখন হস্পিটেলৰ ডাঙৰ ডক্তৰ হ'ল। ল'ৰাটোৰ অৱস্থা বহুত বেয়া দেখি সেই হস্পিটেললৈ এজন ডাক্তৰে তাক চিনি পালে আৰু তাৰ ফেমিলিৰ সকলোকে গালি পাৰিলে, কাৰণ অনেক দেৰি হৈ গৈছে। তেতিয়া সেই ছোৱালীজনীয়ে ডাক্তৰজনক ক'লে, আপুনি কিয় মানুহবোৰক গালি দিছে? ডাক্তৰটোৱে ক'লে, এই মানুহটোৱে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে তাৰ পত্নীক ডাক্তৰ পঢ়ুৱাবলৈ টকা লাগে বুলি এটা কিডনী বিক্ৰী কৰি দিছিল। আমি বহুত বাধা দিছিলোঁ, কিন্তু সি নেমানিলে আৰু কৈছিল যে মোৰ পত্নী যেতিয়া ডাক্তৰ হয় তাইয়ে মোক ভাল কৰি দিব। কথাবিলাক শুনি ছোৱালীজনীৰ চকুৰ পৰা পানী পৰি গ'ল। কিন্তু এতিয়া কান্দি কি লাভ? আচল কথা হৈছে স্বাৰ্থপৰ। স্বাৰ্থৰ কাৰণে মানুহে সকলো কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ষ্টৰিটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।